নমস্কাৰ জনাইছোঁ আমাৰ ইউটিউব চেনেল ব্ৰহ্মপুত্ৰলৈ। আজি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ নামনি অসমৰ এক ঐতিহ্যমণ্ডিত তীৰ্থস্থান টুক্ৰেশ্বৰী দেৱালয়। আজি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত টুক্ৰেশ্বৰী দেৱালয়। এই দেৱালয়খনৰ অৱস্থিতি হৈছে গোৱালপাৰা জিলা সদৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবে গোৱালপাৰা আৰু গুৱাহাটী সংযোগী 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কৃষ্ণাই নিকটৱৰ্তী টকুৰা নামৰ ঠাইত। আমি এইবাৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ। দেখিবলৈ পাইছে টুক্ৰেশ্বৰী দেৱালয়ৰ চৌহদটো কি এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য। দৰ্শনাৰ্থীসকলক অহা যোৱাৰ সুবিধাৰ্থে পূজা পৰিচালনা কমিটি তথা মন্দিৰ পৰিচালনা সমিতিয়ে ইয়াতে দুটা সুন্দৰকৈ পথ নিৰ্মাণ কৰি দিছে। এটা মন্দিৰলৈ সোমাই যোৱা পথ, আনটো হৈছে মন্দিৰৰ বাহিৰলৈ ওলাই যোৱা পথ। এই দেৱালয়খনত চৰকাৰী নীতি নিয়ম অনুসৰি ইয়াতে বিবাহ কাৰ্যসূচী অনুষ্ঠিত হয়, লগতে দৈবিক নীতি নিয়ম অনুসৰি অন্নপ্ৰসন্ন অনুষ্ঠিত হয়। আপোনালোকে দেখিবলৈ এই ঘৰটোত চাওক, ইয়াতে বিবাহ কাৰ্য অনুষ্ঠিত হয়। এয়া আপোনালোকে দেখিবলৈ পাইছে মন্দিৰ চৌহদৰ পূব দিশত এটা পুখুৰী সাজি দিয়া হৈছে বান্দৰসমূহক গা ধুবলৈ। এই দেৱালয়খন স্থাপনত কিছু প্ৰাচীন ইতিহাস জড়িত হৈ আছে। প্ৰবাদ অনুসৰি মহাদেৱৰ প্ৰিয়তমা সতীৰ বাম উৰুৱাৰ জিভা ইয়াতে খহি পৰিছিল। কালক্ৰমত দেৱালয়খন ইয়াতে প্ৰতিষ্ঠা লাভ কৰিছিল। ৰজাদিনীয়া শাসনকালত কোচ ৰজা কুমুদ নাৰায়ণে ইয়াতে 1850 চনত মন্দিৰ স্থাপন কৰিছিল। ইয়াৰ উপৰিও এই দেৱালয়খনৰ আন এটা সুনাম আছে। এই দেৱালয়খনক কপিকুলৰ ৰাজ্য বুলি কোৱা হয়, অৰ্থাৎ ইয়াতে বহুতো বান্দৰ দেখিবলৈ পোৱা যায়। এই বান্দৰসমূহ অসমৰ বিভিন্ন স্থানত থকা তীৰ্থস্থানসমূহৰ বান্দৰসমূহৰ লগত যথেষ্ট অমিল দেখিবলৈ পোৱা যায়, যাৰ বাবে ইয়াতে এই বান্দৰসমূহৰ চৰিত্ৰ, গঠনশৈলী আদি বিশ্লেষণ কৰিবলৈ দেশী বিদেশী গৱেষণাকাৰী দল ইয়ালৈ অহা দেখিবলৈ পোৱা যায়। এই দেৱালয়খনত বছৰত দুখনকৈ পূজা অনুষ্ঠিত হয়, দুৰ্গা পূজা আৰু বাসন্তী পূজা। দুৰ্গা পূজা ইয়াতে মূৰ্তিবিহীনভাৱে অনুষ্ঠিত হয়। দুৰ্গা পূজাৰ নৱমী পূজাৰ দিনাখন ইয়াতে অতীজৰে পৰা মহ বলি প্ৰথা চলি আহিছে। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ টুক্ৰেশ্বৰী দেৱালয়ৰ পাহাৰলৈ উঠি যোৱা পথছোৱা, লগতে পাহাৰৰ কিছু নৈসৰ্গিক দৃশ্য। গেটখন কি সুন্দৰভাৱে ইয়াত সাজি দিয়া হৈছে। আপোনালোকে আমাৰ ভিডিঅ'টো স্কিপ নকৰিব, আগলৈ চাই থাকক। এয়া আমি উঠি আছোঁ টুক্ৰেশ্বৰী দেৱালয়ৰ পাহাৰলৈ। কি সুন্দৰভাৱে সাজি দিয়া হৈছে ইয়াৰ পথছোৱা। দেখিবলৈ পাইছে আপোনালোকে কি সুন্দৰ এটা পথ। চাই থাকক আগলৈ। আপোনালোকে চাওক, এয়া পাহাৰৰ ওপৰৰ পৰা কিছু মনোমোহা দৃশ্য পৰিলক্ষিত হৈছে। এই পাহাৰত থকা শিলবোৰ ইমানেই ডাঙৰ, আপোনালোকে কোনো পাহাৰত এনেকুৱা শিল দেখিবলৈ নাপাব। কি প্ৰকাণ্ড প্ৰকাণ্ড শিল ইয়াৰ শিলবিলাক দেখিবলৈ পাইছে। শিলবিলাকৰ আপোনালোকে এই শিলটো চাওকচোন এবাৰ, ইমানেই প্ৰকাণ্ড আপোনালোকে ভাবিব নোৱাৰিব। এনেকুৱা শিল চাগে অসমৰ কোনো পৰ্বতত নাই। এই যে কিছু সময় আগতে আপোনালোকক দেখুৱাইছিলোঁ শিলবোৰৰ গঠনশৈলী, এয়া চাওক কিদৰে দুটা ডাঙৰ শিলৰ মাজত এটা সুন্দৰ শিৱ মূৰ্তি সাজি উলিওৱা হৈছে। ইয়াতে দৈনিক পূজা অৰ্চনা চলাই আছে ইয়াৰ মন্দিৰৰ পূজাৰীয়ে। এই দেৱালয়ৰ পাহাৰৰ খনন কাৰ্যত কিছু প্ৰাচীন ইতিহাস প্ৰসিদ্ধ কীৰ্তিচিহ্ন উদ্ধাৰ হৈছে। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ ইয়াৰে কিছু প্ৰাচীন ইতিহাস প্ৰসিদ্ধ কীৰ্তিচিহ্ন। এই কীৰ্তিচিহ্নসমূহ এতিয়াও সংৰক্ষিত অৱস্থাত আমি ইয়াতে দেখিবলৈ পাইছোঁ। এয়া দেখিবলৈ পাইছে এয়া কাছলি গোসাঁই। ইয়াত এই গোসাঁইয়ে তামোল পাণ খায় বুলি আমাক ইয়াৰ স্থানীয় পূজাৰীয়ে জানিবলৈ দিছে। এয়া দেখিবলৈ পাইছে গণেশৰ প্ৰতিমূৰ্তি, শিলতে সুন্দৰভাৱে খোদিত কৰা হৈছে। এতিয়াও সংৰক্ষিত অৱস্থাত আমি ইয়াতে দেখিবলৈ পাইছোঁ।
এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া বিষ্ণুৰ প্ৰতিমূৰ্তি এতিয়াও ইয়াতে সুন্দৰভাৱে আমি দেখিবলৈ পাইছোঁ। এইবাৰ আমি উঠি আহি টুক্ৰেশ্বৰী দেৱালয়ৰ পাহাৰৰ একেবাৰে শিখৰত আহি উপস্থিত হৈছোঁ। এয়া দেখিবলৈ পাইছে, চাই থাকক আমি ওপৰলৈ কিদৰে উঠি আহিছোঁ। শেষৰটো চিৰি আমি বগাইছোঁ। এয়া দেখিবলৈ পাইছে টুক্ৰেশ্বৰী দেৱালয়ৰ একেবাৰে শিখৰত থকা মন্দিৰটো দেখিবলৈ পাইছে। আৰু এই দেৱালয়ত থকা বান্দৰসমূহক সুপৰিচালিতভাৱে চলাবলৈ ইয়াতে ৰজা-ৰাণী পাতি দিয়া হয় আৰু সেই ৰজা আৰু ৰাণী ইয়াতেই থাকে। এয়া দেখিবলৈ পাইছে বান্দৰসমূহ কিদৰে আছে। এইবাৰ আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ মন্দিৰৰ ভিতৰৰ কিছু দৃশ্য। ইয়াতেই মহাদেৱৰ প্ৰিয়তমা সতীৰ বাম উৰু আৰু জিভা খহি পৰিছিল। আমি পাহাৰৰ পৰা নামি অহাতে এটা দৃশ্য দেখিবলৈ পাইছিলোঁ। অন্যান্য দিনৰ দৰে আজিও আমি ইয়াতে দৰ্শনাৰ্থী দেখিবলৈ পাইছোঁ। এয়া দেখিবলৈ পাইছে আপোনালোকে, ইয়াতে দৰ্শনাৰ্থীসমূহ আহিছে, ওপৰত মন্দিৰ দৰ্শন কৰিব গৈ আছে তেওঁলোকে। আজি আমি টুক্ৰেশ্বৰী দেৱালয় সম্পৰ্কে ভিডিঅ'টি ইমানতে অন্ত পেলাবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব। যদি আপুনি নতুন আহিছে আমাৰ চেনেলত তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।